আজি আমি ভেৰগাঁও সমষ্টি হিচাপে বা ভেৰগাঁও ব্লক ইউথ উইংছে আমাৰ সমষ্টিত আমি UPPL হিচাপে বহুতখিনি যুৱকসকলৰ লগ আমি কাম কৰি আছোঁ। সেইটোকে আমি আজি সমষ্টিৰ ভিতৰত আমাৰ যিহেতু এজন MCLA তথা BTR EM আছে দাওবাই বৰুৱা ছাৰ, তেখেতৰ জৰিয়তে আমাৰ এই ভেৰগাঁও সমষ্টিত বিভিন্ন কাম কাৰ্যসূচী চলি আছে। যেনে আমাৰ এই ৰেইনব'ৰ কিবা বড়োফা ৰেইনব' ৰিভলিউচন মিছনৰ দ্বাৰা আমাৰ এই অঞ্চলত বা আমাৰ সমষ্টিত বিভিন্ন ঠাইত আমাৰ যিমানখিনি কিবা এই ৰাস্তা ঘাট কিবা পিছ পৰি থকা আছিলে সেইবিলাক আমাৰ এই ৰাস্তাবিলাকক আজি আমি উদ্বোধন ফিতা কাটি প্ৰগ্ৰাম আমি লৈছোঁ। আজি 9টা কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীৰ ভিতৰতে ইতিমধ্যে আমাৰ 7টা হৈ গ'ল ফিতা কাটা। ইতিমধ্যে এই কাৰ্যসূচী আমি চলাই আছোঁ। তাৰ মাজতে আমাৰ এইবিলাক কাম কৰি দেখা পাই কিনে বা আমাৰ UPPL দলে বহুত বিভিন্ন ধৰণৰ কাম যিহেতু উন্নতিৰ বিষয়ে দি উন্নতিৰ দিশত যি কাম কৰি আছোঁ এইবিলাক দেখা পাই কিনে আৰু লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত আমাৰ যুৱক যুৱতীসকলৰ যিহেতু বিভিন্ন পদক্ষেপ লৈ কিনে কাম কৰি আছে এইবিলাক দেখা পাই কিনে আমাৰ UPPLৰ যি কাম কৰি নিয় সেইবিলাক ভাল পাই কিনে আমাৰ মাজত বহুতখিনি যুৱকসকলে আজি নতুন আমাৰ মাজত আহিছে, জইন কৰি আছে আৰু জইন হৈ আছে আৰু আমি আদৰি লৈছোঁ সিহঁতক, যাতে আমাৰ এই নীতি আদৰ্শ ভাল পাই কিনে যিহেতু আহিছে আমিও সিহঁতক আকোৱালি লৈ কিনে আমাৰ সিহঁতৰ ভৱিষ্যতৰ কাৰণে আমাৰ নৱ প্ৰজন্ম যুৱ যুৱতীসকলৰ কাৰণে ভাল কাম যাতে দেখাব পাৰোঁ সেইটো লৈ আমি কাম কৰি আছোঁ ভেৰগাঁও ব্লক ইউথ হিচাপে। ইয়াৰ লগতে আমি দেখা পাওঁ যে আজিৰ তাৰিখত 4 বছৰ যিহেতু কাৰ্যকাল হ'ল আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই 4 বছৰত আমি দেখা পাইছোঁ যে আজিৰ তাৰিখত যিমানখিনি কাম কৰি আছে বা কৰাটো দেখা পাই আছোঁ, যিমানখিনি কাম কৰি আছে আমি দেখা পাওঁতে আমাৰ যিমানখিনি কাম কৰি আছে এইটো নৱ প্ৰজন্ম যি যুৱক যুৱতীসকলক বা ফিউচাৰ প্লেনিং লৈ কিনে যিটো কাম কৰি আছে জেনেৰেশ্যনৰ কাৰণে কাম কৰি আছে আজি এইবিলাক আমি দেখা পাই আছোঁ। তো তাৰ কাৰণে আজি আমি ইউথ হিচাপে এইবিলাক কাম যদি আমাৰ কাৰণে কৰি আছে বা আমাৰ নৱ প্ৰজন্মৰ ইউথৰ কাৰণে যদি যুৱ যুৱতীৰ কাৰণে কৰি আছে তো এইটো দেখা পাই কিনে যদি আমি নিজে ওলাই নাহিলে আমি কেনেকা আমি নিজকে আমি ইয়াতে সংস্থাপন বা আমাৰ উন্নতিটো কেনেকা হৈ যাব। আমিও যুৱক যুৱতীসকলে আমাৰ ছাৰক সহায় সহযোগ কৰিব লাগিব, সিহঁতক হেল্প কৰিব লাগিব। সিহঁতে যেনেকা কাম কৰি লৈ আছে আমাক দেখাই দিয়া আছে ৰাস্তাবিলাক, সিহঁত আমাক সুযোগ দিয়াটো আমাৰ দায়িত্ব। যিহেতু আজিৰ তাৰিখত আমি ক'বলৈ যাওঁ ক'ব লাগিব যে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে আমি UPSC কোচিং দিবৰ কাৰণে 50জন বছৰত কোচিঙৰ কাৰণে পঠাই আছে। আমাৰ APSCৰ কাৰণে 50জন আমাৰ কোচিঙৰ কাৰণে পঠাই আছে আৰু আজিৰ তাৰিখত ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াৰ কাৰণে কোচিঙৰ কাৰণে আমি আমাৰ যুৱ যুৱতীসকলক এণ্ট্ৰেঞ্চ দি কিনে পঠাই আছে। এইবিলাক চব কাম আমাৰ নৱ প্ৰজন্ম বা যুৱ যুৱতীসকলৰ জেনেৰেশ্যনৰ কাৰণে কাম কৰি আছে। যিহেতু এইবিলাক আমাৰ ইউথসকলৰ কাম দায়িত্ব, এইটো আমি এইবিলাক দেখা পাই কিনে খুব আনন্দিত আৰু ভাল পাই আছোঁ। তাৰ কাৰণে আজিৰ তাৰিখত আমি ক'ব লাগিব যে প্ৰমোদ বড়ো ছাৰে যাতে আগন্তুক দিনতো আমাৰ চৰকাৰৰ শাসন কৰাত ভাল ল'ব পাৰে আৰু তেখেতে আমাৰ মাজত চিফ হৈ থাকক এইটোৱে আমি কামনা কৰিছোঁ যুৱসকলৰ পৰা। এইখিনি সমৰ্থ কৰিলোঁ।